নমস্কাৰ খুলুমবাই এই অটেকিং চেৰেমনিয়েল যেটো প্ৰগ্ৰাম ইয়াত উপস্থিত হ'ব পৰা অসমৰ সন্মানীয় গভৰ্ণৰ হিজ এক্সেলেন্সি শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য অনারেবল গভর্নর অফ आसाम खुलुमबाय बयखौबो समायखिरा लाखांनायनि उनाव बिटिसिनि चिफ मानावगिरि हाग्रामा महिलारि बिथाङा खौरांगिरिनि सिगाङाव माखासे बाथ्रा बुंदों। नोंथांमोना बे भिडिअखौ जोबजासिम नायोब्ला मानावगिरि हाग्रामा महिलारि बिथांनिफ्रायनो गासै बाथ्राखौ नोंथांमोना आबुङैनो मोनथिनानै लानो हागोन। भिडिअखौ जोबजासिम नायनानै लाग्रो। बिनि उनावहाय नोंथांमोननि गोसोआव मा साननाय सोमजिदों नोंथांमोना कमेन्टनि गेजेरजों फोरमायलायबानो जाबाय। অসমৰ কেবিনেট মন্ত্ৰীসকল আহিছিলে আৰু আমাৰ গোটেই বিটিচি অঞ্চলৰ সকলো জাতি জনগোষ্ঠীৰ ৰাইজসকলে আহিছে। প্ৰথমতে মই আজি বডোলেণ্ড টেৰিটৰিয়েল কাউন্সিলৰ চিফ হিচাপে অতিথি গ্ৰহণ কৰি মই সকলো ৰাইজক মই মোৰ আন্তৰিক আৰু শুভেচ্ছা যাচিলোঁ। তেনেহ'লে আমি এটাই কথা সকলো জাতি জনগোষ্ঠীকে লৈ পেলাই মই কাম কৰিবৰ কাৰণে ইচ্ছা আছে আৰু নিশ্চয় বিজেপি দলৰ MCLA-সকলে হওক DMA হওক বা UPPL দলৰ MCLA-সকলে হওক বা DMA হওক বা আমাৰ ক্ৰিকেট দলৰ MCLA-সকলে হওক বা EMA হওক বা MLA MP যিমান আছে বিটিচি অঞ্চলৰ সকলোকে লৈ পেলাই মই কাম কৰাৰ ইচ্ছা আছে। যদি সকলে মানে সমৰ্থন কৰে মই ৰিজেক্ট কৰাৰ কোনো প্ৰশ্ন নাহে। গতিকে আমাৰ স্বাৰ্থটো হ'ল বিটিচি উন্নয়ন হ'ব লাগে। বিটিচি উন্নয়নৰ স্বাৰ্থত মানে যিকোনো কম্প্ৰমাইজ কৰি পেলাই মই কাম কৰিবৰ কাৰণে ৰেডি আছোঁ। গতিকে আমাৰ আৰু আমি অনুৰোধ কৰিছোঁ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ চিএমে নিশ্চয় আমাক সহায় কৰিব। বিটিচি সকলো জাতি জনগোষ্ঠীৰ উন্নয়নৰ স্বাৰ্থত নিশ্চয় আমাক কাম কৰিবলৈ সুবিধা দিব আৰু অসমৰ যিমান কেবিনেট মন্ত্ৰীসকল আছে চবে নিশ্চয় আমাক সহায় কৰিব, এইটো মই কামনা কৰিছোঁ। सर हिंदी में बीटीसी में फिर से बीटीएस का सरकार क्या बीटीसी में फिर से बीटीएस का सरकार बीटीसी में तो बीजेपी का सरकार है। वो तो 6 महीने पहले से मैंने बोल दिया इसी बार बीटीसी में बीजेपी का सरकार आएगा। वो तो पहले का बात है। आज तो आप लोग देखा हमारा और टेकिंग सेरेमनी भी हो गया बस। बीसीडीसी इलेक्शन तो हो सकती है এইটো পিছৰ কথা। এইটো বহুত প্ৰক্ৰিয়া আছে, কাম কৰিব লগা বহুত চিষ্টেম আছে। এইটো চিষ্টেমবিলাক শেষ হ'লে নিশ্চয় কৰিব পাৰিম। মিত্ৰতা মানে আমি আজি আপোনালোকে সেইদিনা শুনিছোঁ আমাৰ কেন্দ্ৰীয় বিৰোধী মিটিঙত আপোনালোকে শুনিছোঁ যে আমি য'ত UPPL আছে ইয়াত আমি নাথাকিম। স্পষ্ট কথা। UPPL out, BPF in. প্ৰক্ৰিয়া চলি আছে এতিয়া। UPPL নাথাকিবই, UPPL নাথাকে। আজি আমাৰ চিফ ডেপুটি চিফটো শপত গ্ৰহণ কৰা হ'ল আৰু প্ৰথম স্পীকাৰ হিচাপে আমাৰ চিফ ছেক্ৰেটাৰী বা আমাৰ প্ৰিন্সিপাল ছেক্ৰেটাৰীয়ে এইটো নিয়ম হিচাপে ঠিক কৰিলোঁ আৰু অহাকালিৰ ভিতৰত আমাৰ বাকী নিয়মসকলে ঠিক হ'ব। এইটোতো কেতিয়াবাই চেষ্টা কৰি দিছোঁ। কেইজনীয়া হ'ব মানে এইটোৱে আগত UPPL চৰকাৰৰ নিচিনা EM নাথাকিব। আমাৰ প্ৰপৰ্চনেট 14টা চিফ ডেপুটি চিফ লৈ পেলাই 14টা হ'ব। স্পীকাৰ ডেপুটি স্পীকাৰ লৈ পেলাই 16জন হ'ব। মহিলা EM পাব, মহিলা EM পাব। অৰুণোদয় যিটো প্ৰক্ৰিয়া সেইটো অসমৰ
ক্ষেত্ৰত অলপ বেলেগ হ'ব। আমাৰ যেহেতু আগহে আমি অভাৰটেকিং কৰিলোঁ, অলপ দেৰিকৈ হ'ব। অফিচিয়েল হোৱা নাই কেইটো দিব পাৰিব, সেইদিনা দেখা নাই, যোৱা নাই ড্ৰাইভাৰ ৰখি আছে, ভাড়া ৰখি একদম এই 2 দিন আগতহে কৈছে, একেবাৰে ভাড়া দিব পৰা নাই, সেইকাৰণে যোৱা নাছিলোঁ। কিন্তু মই খুব কনভিন্স কৰিলোঁ, এই অফিচ লোৱাৰ পিছত ভাড়াটো দিম। যোৱা নাছিল, 2 দিন আগত গৈছে। বিজেপিত যেতিয়া ইন হ'ব তেতিয়া EM দিব নেকি? বিজেপি কেইজন দিব ছাৰ ইন হ'লে? নাই, ইন মানে এনডিএ যেতিয়া হ'ব, এইটোতো প্ৰক্ৰিয়া, এইটোতো নিয়ম। এটা আপুনি ধৰণটো পালন কৰিবই লাগিব। 1জন হওক, 2জন হওক, 3জন হওক, কিবা এটাতো হ'বই। কিমান দিন লাগিব ছাৰ কিমান দিন লাগিব এইটো আলোচনা চলি আছে। কিমান দিন লাগিব এইটো ফিক্স মই ক'ব নোৱাৰো, এটা আলোচনা চলি আছে। 26ৰ ইলেকশ্যনৰ পিছৰ কথা। এতিয়া আমি অফিচ কৰিম, অফিচ কৰাৰ পিছত আমাৰ নেক্সট এতিয়া অক্টোবৰ মাহ, नवंबर दिसंबर পৰা আমার চালু হবে। सर इस तरह का डेवलपमेंट में ज्यादा ध्यान देगी इस बार बीजेपी सरकार? इस तरह का डेवलपमेंट में ज्यादा ध्यान देगी बीजेपी सरकार? डेवलपमेंट में तो वो तो आप देखिए बीटीसी पूरा अंडर डेवलप है, आप लोग मालूम है सभी। तो डेवलप करना है स्पोर्ट्स में, कल्चर में, वो कम्युनिकेशन, वो देखो ये इरिगेशन सिस्टम, वो भी चीज में सारा ये जितना एग्रीकल्चर सेक्टर में, हेल्थ सेक्टर में, एजुकेशन सेक्टर में ज्यादा ध्यान देके हम काम करेंगे। प्रथम उपहार हिसाब की দিব স্যার? আহি পেলাই উপহার বিটিসি বাসী স্যার। উপহার মানে মাছ পাটা। এইটোতো ধন্যবাদ, মই ধন্যবাদ দিম ডাঙৰীয়া মোক এনেকুৱা প্ৰজেক্ট কৰি গৈছে। মই আদৰণি জনাইছোঁ, ধন্যবাদ জনাইছোঁ। মই যদি এনেকুৱা মেইন পাৰ্ট ল'ব পাৰে, এইটো মোৰ কাৰণে শুভ লক্ষণ হ'ব বুলি মই মহারাষ্ট্ৰত ধরলেন গেস্ট হাউস বনাবো বুলি দিছিল। মহাৰাষ্ট্ৰ নহয়, নেপালতো বনাব। মহাৰাষ্ট্ৰটো ইণ্ডিয়াতহে, নেপালত বনাবলৈ কৈ আছো আৰু এইটোতো ইন इंडिया, नेपाल में बनाएगा हम। बस नेपाल में हमारा बोरो है, बोरो लोगों है, इन लोग के लिए हमारा वो गेस्ट हाउस बनाना जरूरी है। इसके बाद वो जम्मू कश्मीर में देखो, वो भी हमारा थोड़ा रिलेशन है। वो आप लोग हिस्ट्री को देखो, हमारा हिस्ट्री जम्मू कश्मीर से क्या रिलेशन है, हमें भी गेस्ट हाउस बनेगा। अग्रमा जी आपको क्या लगता है किस लिए यूपी